কটাক্ষ মন্ত্ৰী ৰণোজ পেগু আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। উন্নয়ন কাক কয় সেই কথাটো গৌৰৱ গগৈ বুজি নোপোৱাটোৱে স্বাভাৱিক, কাৰণ পাকিস্তানৰ লিংকত থকা মানুহ বহুদিন ধৰি পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ দৰে কামেই কৰি থাকিলে। গতিকে ভাৰতবৰ্ষৰ উন্নয়ন তেওঁ গমো নাপাব, বুজিও নাপাব, আৰু বুজিলেও নুবুজাৰ ভাও জুৰিব। গাড়ী যাব নোৱাৰা ৰাস্তা, তাত আজি ইমাৰ্জেঞ্চি লেণ্ডিং প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লেণ্ডিং কৰিছে। গতিকে তাতকৈ আৰু কিমান উন্নয়ন বিচাৰিব। এই দুইজন গগৈৰ প্ৰতি মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ মগজুৱে আমাৰ আজি অসমত যি ধৰণৰ ৰূপান্তৰ হৈছে, ট্ৰান্সফৰ্মেশ্যন হৈছে, পৰিৱৰ্তন হৈছে, তাক তেওঁলোকে ঢুকি পোৱা নাই। তেওঁলোকে এই ইলেভেটেড কৰিডৰো বুজি পোৱা নাই, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বুজি পোৱা নাই, IIM কি তেওঁলোকে বুজি পোৱা নাই, ডাটা চেণ্টাৰ কি তেওঁলোকে বুজি পোৱা নাই। মাৰ্কেটৰ কথা নোকোৱাই ভাল নেকি? গৌৰৱ গগৈ কি ক'ম ন কৰিলে নেকি আপুনি নিজে কওক। এতিয়া যে বানপানী নাই, গতিকে মোদী আহিছে। চাহ খাওঁ 5 টকাত চাহ। আনহাতে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মৰাণৰ ৰাজপথত বিমান অৱতৰণ কৰিলে অসমীয়া জাতিৰ কি উন্নয়ন হ'ব বুলি প্ৰশ্ন কৰিলে। নৰেন্দ্ৰ মোদী সদায় আমাৰ ভাল দিনত আহে। এতিয়া খৰাং কাল যে, এতিয়া যে বানপানী নাই, গতিকে মোদী আহিছে। হেৰো ইলেকশ্যনৰ আগত এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব, সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি? আপোনালোকে নিজে কওক। আৰু যদি সেইটো চাবই লাগে, তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন। সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি? আপুনি নিজে কওক। প্ৰশ্ন হয়